নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ গাইড। আজি পুনৰ নতুনকৈ চাকৰি আহিছে পঞ্চায়ত বিভাগৰ ফালৰ পৰা। যেহেতু পঞ্চায়ত বিভাগৰ ফালৰ পৰা 1508টাকৈ পদ মুকলি কৰি দিয়া হৈছে। কেনেধৰণৰ পদসমূহ মুকলি কৰি দিয়া হৈছে, এই পদসমূহত আপোনালোকে কেনেদৰে আবেদন কৰিব, আবেদন কৰিবলৈ আপোনালোকৰ বয়সৰ সময়সীমা কিমান বিচাৰিছে, লগতে এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, সিলেকশ্যন প্ৰচিডিউৰটো কেনেধৰণৰ হ'ব, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। সো ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। যদিহে ভিডিঅ'টো চাই ভাল পায় এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অন কৰিবলৈ নাপাহৰিব। যিহেতু ইয়াতে দেখিবলৈ পাইছে PNRD আছাম ৰিক্ৰুটমেণ্ট 2026ৰ ফালৰ পৰা 1508টাকৈ পদ মুকলি কৰি দিয়া হৈছে। এই পদসমূহত অনলাইন মাধ্যমেৰে আপোনালোকে আবেদন কৰিব পাৰিব। যদিহে আপোনালোকে পদসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদনৰ লিংক দিম, তাতে গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে ভেকেঞ্চি ডিটেইলছটো ইয়াতে আপোনালোকে দেখিবলৈ পাইছে। যিটো 1 নম্বৰত আছে আপোনালোকৰ এক্ৰেডিটেড ইঞ্জিনিয়াৰ, ইয়াতে আপোনালোকৰ টোটেল পোষ্ট 291টা পোষ্ট মুকলি কৰি দিয়া হৈছে। এই পোষ্টটোত আপোনালোকে চেলাৰীসমূহ 18,000কৈ লাভ কৰিব পাৰিব। এই পোষ্টটোৰ কাৰণে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন ডিপ্ল'মা ইন চিভিল ইঞ্জিনিয়াৰিং, মানে আপোনালোকৰ যদি চিভিল ইঞ্জিনিয়াৰিঙৰ ডিপ্ল'মা আছে তেতিয়া আপোনালোকে এই পদটোত আবেদন কৰিব পাৰিব। লগতে আপোনালোকৰ ডিপ্ল'মা কম্পিউটাৰ ডিপ্ল'মাও থাকিব লাগিব, তেতিয়াহে আপোনালোকে আবেদন কৰিবলৈ এলিজিবল হ'ব। যিটো আপোনালোকৰ 2 নম্বৰতে আছে গ্ৰাম ৰোজগাৰ সহায়ক, তাতে আপোনালোকৰ 464টাকৈ পদ মুকলি কৰি দিয়া হৈছে। এই পদটোৰ আপোনালোকৰ চেলাৰীসমূহ 15,000কৈ লাভ কৰিব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত ক'বলৈ গ'লে এই পদটোত আপোনালোকে 50% লৈ আপোনালোকে গ্ৰেজুৱেশ্যন কৰি থ'ব লাগিব। 50% মাৰ্কসহ আপোনালোকে যদি BA BSc BCom কমপ্লিট কৰি থয় তেতিয়াহ'লে আপোনালোকে এই পদটোত আবেদন কৰিব পাৰিব। লগতে যদি আপুনি ডিষ্টেঞ্চ এডুকেশ্যনতো আপোনালোকে যদি গ্ৰেজুৱেশ্যন কৰি থৈছে তেতিয়াও আপোনালোকে পদটোত আবেদন কৰিব পাৰিব। যদিহে আপোনালোকৰ কম্পিউটাৰ চাৰ্টিফিকেট আছে, মিনিমাম আপোনালোকৰ ছমহীয়া যদি কম্পিউটাৰ চাৰ্টিফিকেট আছে তেতিয়াও আবেদন কৰিব পাৰিব। ইয়াতে আপোনালোকৰ যিটো 3 নম্বৰ পদ আছে সেইটো কম্পিউটাৰ এছিষ্টেণ্ট হয়। ইয়াতে আপোনালোকৰ টোটেল পোষ্ট 291টা পদ মুকলি কৰি দিয়া হৈছে। চেলাৰীৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপোনালোকে 15,000কৈ এই পদটোতো চেলাৰী লাভ কৰিব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন এই পদটোত আপোনালোকৰ গ্ৰেজুৱেশ্যন বিচাৰিছে, মিনিমাম 50% মাৰ্কসহ আপোনালোকৰ গ্ৰেজুৱেশ্যন বিচাৰিছে। লগতে আপোনালোকৰ ছমহীয়া এখন কম্পিউটাৰ ডিপ্ল'মা বিচাৰিছে। যদি আপোনাৰ ছমহীয়া এখন কম্পিউটাৰ ডিপ্ল'মা আছে, লগতে আপুনি গ্ৰেজুৱেশ্যন কৰি থৈছে, তেতিয়া আপোনালোকে এই পদটোতো আবেদন কৰিব পাৰিব। 4 নম্বৰতে আপোনালোকৰ যিটো গ্ৰাম পঞ্চায়ত কোঅৰ্ডিনেটৰ পদ আছে, তাতে আপোনালোকৰ 462টা পদ মুকলি কৰি দিয়া হৈছে। এই পদটোৰ ক্ষেত্ৰতো আপোনালোকৰ চেলাৰীসমূহ 15,000কৈ লাভ কৰিব পাৰিব। এই পোষ্টটোৰ ক্ষেত্ৰতো আপোনালোকৰ 50% লৈ আপোনালোকৰ গ্ৰেজুৱেশ্যন থাকিব লাগিব। লগতে আপোনালোকৰ কম্পিউটাৰ ডিপ্ল'মা থাকিব লাগিব। মিনিমাম 6 মান্থৰ আপোনাৰ কম্পিউটাৰ ডিপ্ল'মা থাকিব, তেতিয়াহে আপোনালোকে পদটোত আবেদন কৰিব পাৰিব। যিহেতু পঞ্চায়ত বিভাগৰ ফালৰ পৰা বহুত এটা ভাল সুবিধা আহিছে, সুযোগ আহিছে 2026 বৰ্ষৰ কাৰণে বহুখিনি পদ মুকলি কৰি দিয়া হৈছে। যদি আপোনালোকে পদসমূহত আবেদন কৰিম বুলি ভাবিছে, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদনৰ লিংক দিছোঁ, তাতে গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে আপোনালোকৰ বয়সৰ সময়সীমাটো দিয়া আছে। প্ৰতিটো পোষ্টৰ ক্ষেত্ৰত আপোনালোকৰ 18 বছৰৰ পৰা 40 বছৰৰ বয়সলৈকে আবেদন কৰিব পাৰিব। লগতে আপোনালোকে এজ ৰিলেক্সনসমূহ লাভ কৰিব পাৰিব। SC ST হ'লে আপোনালোকে 5 বছৰকৈ ৰিলেক্সন লাভ কৰিব পাৰিব। OBC হ'লে আপোনালোকে 3 বছৰকৈ পাৰিব। PWBD UR কেণ্ডিডেটে 10 বছৰকৈ ৰিলেক্সন লাভ কৰিব পাৰিব। লগতে আপোনালোকে লেংগুৱেজটো আপোনালোকে যিহেতু ইংলিছ হিন্দী আপোনালোকে ভালকৈ জানিব লাগিব। লগতে আপোনালোকে আছামিজ লেংগুৱেজো জানিব লাগিব, তেতিয়াহে আপোনালোকে পদসমূহত আবেদন কৰিবলৈ এলিজিবল হ'ব। অৰ্ডাৰ ক্ৰাইটেৰিয়াটো দিয়া আছে আপোনালোকৰ চিটিজেনশ্বিপটো, যিহেতু আপোনাৰ আৰ্টিকল 5 to 9ৰ মতে আপোনালোকে ইণ্ডিয়ান চিটিজেন হ'ব লাগিব, তেতিয়াহে আপোনালোকে পদসমূহত আবেদন কৰিবলৈ এলিজিবল হ'ব। ইয়াতে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। যদি আপোনালোকে আবেদন কৰিব বিচাৰে, আবেদনসমূহ কৰি ল'ব পাৰিব। এই পদসমূহত আবেদন কৰিলে ইয়াত আপোনালোকে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ কাটিব নালাগে। হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে, যদিহে আপোনালোকে পদসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদনৰ লিংক দিছোঁ, তাতে গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে আপোনালোকৰ ইম্পৰ্টেণ্ট ডকুমেণ্টসমূহ আপোনালোকক কৈ দিছোঁ। যিহেতু HSLC মাৰ্কশ্বিট চাৰ্টিফিকেট লাগিব, লগতে আপোনালোকৰ যিটো গ্ৰেজুৱেশ্যন হয়, গ্ৰেজুৱেশ্যনৰ আপোনালোকৰ মাৰ্কশ্বিট চাৰ্টিফিকেট লাগিব। লগতে আপোনালোকৰ পান কাৰ্ড, ভোটাৰ ID, ড্ৰাইভিং লাইচেঞ্চ যিকোনো এটা লাগিব ID প্ৰুফ হিচাপে। লগতে আপোনালোকৰ যিটো ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব। যিহেতু বৰ্তমান আপোনালোকৰ 2 মাহৰ পুৰণা হ'ব নালাগিব, ৰিচেণ্ট আপোনালোকৰ পাছপৰ্ট চাইজ ফটো লাগিব। তেনেদৰে আপোনালোকে ডকুমেণ্টসমূহ আপলোড কৰিব লাগিব। কি ডকুমেণ্ট লাগিব আপোনালোকে নিজে অফিচিয়েল ৱেবছাইটত ভিজিট কৰি বা নটিফিকেশ্যন চেক আউট কৰি আপোনালোকে ডকুমেণ্টসমূহ যোগাৰ কৰি ল'ব পাৰিব। ইয়াতে ষ্টাৰ্টিং ডেটটো যিহেতু 22 ফেব্ৰুৱাৰী তাৰিখৰ পৰা এই পদসমূহত আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ গৈছে। লাষ্ট ডেটটো যিহেতু 22 মাৰ্চলৈকে আছিলে। আজিলৈকে যিহেতু লাষ্ট ডেট আছিলে, যদিহে আপোনালোকে আবেদন কৰা নাই এই পদসমূহত, আজি যিহেতু লাষ্ট ডেট হয়, আজিও আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। যদিহে এতিয়ালৈকে আবেদন কৰা নাই, আজি যিহেতু লাষ্ট ভিডিঅ' এইটো, আপোনালোকে যদি এতিয়ালৈকে আবেদন কৰা নাই, আবেদনসমূহ কৰি ল'ব পাৰিব।
আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, মোৰ চেনেললৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জয় হিন্দ, জয় অসম।